সকলোলৈ নমস্কাৰ। পুৱাই খোজকাঢ়িবলৈ ওলাই আহিলোঁ আৰু উভতাৰ পথতে এইফালে ইয়াত পাইছোঁ মই ভেদাইলতা। আপোনালোকে কি কয়? আমি ভেদাইলতা বুলিয়ে কওঁ। আৰু আজি চাটনি পিচি খাম ভেদাইলতা, সেইকাৰণে দুডালমান লৈ গৈছোঁ হাততে পাইছোঁ যেতিয়া। আৰু ভেদাইলতা সকলোৱে খাব দেই, আৰু নিজৰ ল'ৰা ছোৱালীকো খুৱাব, খুব ভাল। এতিয়া গা পা ধুই লৈ আজৰি হৈ মচন্দৰী কেইপামান বুটলি আনিলোঁ। চাটনিকণ তেতিয়াহে খাই ভাল লাগিব। আৰু এইফালে পালোঁ নৰসিংহ পাত। আজি যোগান ধৰোঁতে দুপৰীয়া হ'লগৈ আৰু দেই বন্ধু বান্ধৱীসকল। এতিয়া মই মোৰ ঘৰটো দেখাম। মোৰ মানে আমাৰ ঘৰ, এইফালে আমাৰ ঘৰৰ আগৰ বাগান, এইখিনি ঘৰটো এতিয়া দেখাম, চাব দেই। এইটো এই সেউজীয়া গেটখনেই আমাৰ ঘৰ, আৰু মই ঘৰৰ আগতে এনেকৈ। এইফালে মোৰ চাটনি পিচা এয়া হৈ গ'ল, আৰু এয়া মোৰ আটাইতকৈ ভাল লগা চব্জি ৰেডি হৈ গ'ল। এইফালে আছে ঢেকীয়া আলু ভাজি, আৰু শ'ল মাছৰ পিচ দুটামান আছিল, তাকে মই ভেদাইলতা আৰু নৰসিংহ পাত দি কমকৈ পানী অকণমান দি বনালোঁ। খাই কিন্তু বহুত ভাল লাগে। আপোনালোকৰ কেনেকুৱা লাগে ক'ব, আৰু বনাই খাই চাবচোন এনেকৈ। কেনেকুৱা লাগে ক'ব, কমেণ্ট কৰি জনাব। আৰু মোৰ ভিডিঅ'টো কেনেকুৱা লাগিলে আপোনালোকে জনাব। শেষত কৈ থৈ দিলোঁ, যোনে যোনে মোৰ ভিডিঅ'টো চাই আছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰিব আৰু শ্বেয়াৰ কৰিব। এয়া মোৰ ভাতৰ কাঁহী ৰেডি। আজিলৈ ইমানে, আকৌ বেলেগ এদিন আহিম নতুন এটা ভিডিঅ' লৈ। আজি ইমানতে, টাটা।